Assalamualaikum guys, welcome back to my channel. It's all about Somia. আজি মই বহুত দিনৰ পিছত ব্লগ কৰিব লৈছোঁ। মোৰ সামাৰ ব্ৰেক হোৱা বহুত দিন হৈ গ'ল, কিন্তু মই ব্লগে কৰা নাছিলোঁ। কিন্তু আজি মই বহুত দিনৰ পৰা পিছত ব্লগ কৰি আছোঁ, কাৰণ আজি মই ক'ৰবাত যাম, সেইকাৰণে ব্লগ কৰি আছোঁ। আৰু চব ফেমিলি মেম্বাৰ্ছ আহিব তাতে। চ' আপোনালোকৰ খবৰ কেনেকুৱা মোক নিশ্চয় কমেণ্টত জনাব। আৰু মই এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। বেছি একো নাই, ভাত ফ্ৰাই কৰি লৈছোঁ, চাহ, কাৰণ মা ৰাতিপুৱাই গুচি গৈছে তাতে। আৰু মই আৰু মোৰ মাহীৰ ল'ৰাটো সি আহিছে। চ' আমি দুটা চাহ খাই পেলাই মই ঘৰৰ কাম ফটাফট কৰিম, তাৰপিছত আমি যামগৈ। আৰু ৰাতিপুৱাটো দেখালোঁ কিমান গৰম। ৰাতিপুৱাৰ 5-4টাৰ পৰাই ইমান ৰ'দ ওলাইছে, একদম আনবিলিভেবল। তো আজিতো ফটা দেগা, পূৰা ফটাই দিব। তো মই এতিয়া খাই লওঁ ব্ৰেকফাষ্ট। আৰু ইপানে আলহীৰ ঘৰত নিবৰ কাৰণে মই অকণমান নাস্তা লৈ লৈছোঁ। মায়ে মোক কৈ দিছে কি নিব লাগে, তেওঁ নিছে, মোৰ মাও নিছে। আৰু এয়া চাওক, ফাইনেলি আমি আহি পালোঁ। ইয়াতেতো মই আগে পিছেও আহি পেলাই ব্লগ বনাইছোঁ, আপোনালোকে দেখিছে, জানে এইটো মাৰ মাহীৰ ঘৰ। আৰু এইপিনে কুকিং চলি আছে, কাৰণ বহুত মানুহ আহিছে, চ' বাহিৰতে বনাইছে আজি। আৰু ভিতৰত আহক, চবে কি কৰি আছে চাওঁ। আৰু কিচেনত চাওঁ, একদম ভৰ্তি। ইমান ডাঙৰ কিচেন হোৱাৰ পিছতো, কাৰণ চবেই লাগি আছে একদম ইফালে সিফালে। আৰু এতিয়া আমাৰ লাঞ্চৰ টাইম হৈ গৈছে। এইপিনে মহাহঁতে লাঞ্চ কৰি আছে, আৰু এইবিলাক ইমান টেষ্টি মোৰো ভোক লাগি আছে। ইহঁতৰ হ'লে আমিও খাম আৰু এতিয়া। ভাত খাব লৈছোঁ। এতিয়া চাওকচোন, এইটো মোৰ নিজৰ মাহী। আমি একেলগে বহিছোঁ, আৰু মাহীয়ে মোক কিবা কিবি বুজাই আছিল খোৱাৰ টাইম। কিমান জোৰে বৰষুণ দিছে, কিন্তু মানে মস্ত লাগছে। আপুনিতো ৰাতিপুৱা চাইছিলে আপোনালোকে কিমান ৰ'দ দি আছিলে, আৰু এতিয়া কি জবৰদস্ত বৰষুণ দিছে, একদম মজা, একদম মজা। তে মোৰ এইখিনি সময়ত মোৰ এটা গান একদম বঢ়িয়াকৈ মনত পৰিছে, বাদল বৰ্ষা বিজুলি। এই চাওক, এইটো মামা দৌৰি দৌৰি আহিছে বৰষুণত ভিজি ভিজি, বেচেৰাটো। ইণ্ডিয়ান মামী, যোনে কাপোৰ চপাই আছে বৰষুণৰ কাৰণে, শুকোৱা নুশুকোৱা সমান, একদম মাষ্ট ৱেডাৰ হৈ আছে। আপোনালোকে চালে ভাত পানী খাই একদম আজৰি হৈ গ'লোঁ। আৰু মোৰ হালতটো চাই পিনেতো আপোনালোকে গমেই পাইছে, ইয়াতে একদম অভাৰ হিটৰ কাৰণে মানুহ কেনেকৈ জিন্দা থাকিব। তে সেই অভাৰ হিটৰ বাবে একদম মানুহৰ অৱস্থা বেয়া। আৰু মই কোনো ধৰণৰ মেকআপ কৰা নাই, খালি কাপোৰটো ফ্ৰকটো পিন্ধিছোঁ আৰু আহি গৈছোঁ। চ' ফাইনেলি এতিয়া ভাত চাত খালোঁ। আৰু ভাত খাই মই যদি বিচনাখন নাপাওঁ, মোৰ মাথাটো গৰম হৈ যায়। এতিয়া মই অভিয়াছলি ফেমিলি টাইম স্পেণ্ড কৰিব খোজোঁ, গম পাইছেনে? ইমান দিনৰ পিছত ৰিলটো বনাইছোঁ। আপোনালোকৰ যদি ৰিল বনাই ৰিলে আহি গৈছে। ইমান দিনৰ পিছত মই ব্লগ বনাইছোঁ। আপোনালোকৰ যদি মোৰ ব্লগটো ভাল লাগিছে, ফেমিলি ব্লগটো, অৱশ্যে মই ইয়াত আগতেও ব্লগ বনাইছোঁ, কিন্তু আজি চব ফেমিলি ইনভাইটেড হয়। যদি আপোনালোকৰ মোৰ ব্লগটো ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট জৰুৰ কৰি দিব। আৰু মোৰ শ্বৰ্ট ব্লগবিলাকত যেনেকৈ মৰম দিয়ে, লং ব্লগতো দিব। বাই। যিহেতু এতিয়া ইভিনিং হৈ গৈছে, চ' আমি চবেই চাহ খাব লৈছোঁ। আমি চবেই চাহ খাই আছোঁ এতিয়া। চাহত আছে ঘুগুনি আৰু চাহ, একদম মোৰ ফেভৰেট। গুড ইভিনিং গাইজ। এতিয়া আমি
গুড ইভিনিং গাইজ। এতিয়া আমি খালে দেখিলে আমি খাই বৈ এতিয়া আৰু পাৰ্লাৰত গৈ আছোঁ। মানে আমাৰ তাতে যে পাৰ্লাৰটো আছে আণ্টিটো মানে নাই, চ' ইয়াতে মানে থ্ৰেডিংটো কৰি যাম বুলি ভাবিছোঁ। ইপিনে ভণ্টি আমি দুজনীয়ে খোজকাঢ়িয়ে পাই যাম গাঁৱতে। চ' এতিয়া গৈ আছোঁ। ট্ৰেইনিং কৰি আহিলোঁ আৰু এইটো হিৰ'ইন। তো ট্ৰেইনিং কৰি পেলাই মানে মোৰ কি হ'ল জানে, ট্ৰেইনিংটো এইটো মানে ৰাইট ছাইডৰটো ধুনীয়া হৈছে, কিন্তু লেফ্ট ছাইডৰ মোৰ মাজতে এটা ওলাই দিলে। এতিয়া বেলেগ জেগাৰ পৰা বেলেগ জেগাত কৰিলে এইটোৱে প্ৰব্লেম, মানে মই য'ত কৰোঁ তাতে আণ্টিটো ক'ৰবাত গৈছে, চ' মই ইয়াত কৰিব লগা হ'ল। একো নাই বাৰু, চলতাহে। মই মানে নকৰিলেও হয়, মোৰ মানে 24ত এটা শ্বুট আছে, চ' সেইকাৰণে মই কৰিলোঁ আৰু আদাৰৱাইজ মানে মোৰ কোনো ইচ্ছা নাছিল কৰিবলৈ। আৰু নকৰিলে মেকআপটো কৰিলে বহুত বেয়া দেখিব, সেইকাৰণে কৰিলোঁ। আদাৰৱাইজ মই নকৰিলোঁ, কাৰণ মই ক'তো যোৱা নাই, মই ঘৰতে আছোঁ। বাট ষ্টিল ইটছ অ'কে। তাৰপিছত মই আপোনালোকক দেখাম মানুহবোৰে ইয়াতে কেনেকৈ জাবৰ পেলায়, চাইছেনে? য'তে ত'তে যেনেকৈ তেনেকৈ জাবৰ পেলাব। ইয়াৰে ভুক্তানো সিহঁতে নিজে ভৰিব, মানুহ জাতটোৱে, কিন্তু সিহঁতে নুবুজে। এনিৱে জ্ঞান নিদিওঁ মই। তো এতিয়া মানে মোৰতো থ্ৰেডিংটো ভাল লগা নাই, বাট ষ্টিল হৈ যাব, চলি যাব, চলাই দিম। আৰু এতিয়া পামেই আৰু আমি দুটা বহুত খোজকাঢ়িলোঁ আজি। এনেকুৱা লাগিছে খাই বৈ একদম মানে খাই বৈ যে খোজকাঢ়ে সেনেকৈ খোজকাঢ়িছোঁ আৰু দুজনীয়ে এনেকুৱা খোজকাঢ়িছোঁ নহয়। এতিয়া মোৰ মানে ঘৰত থাকি থাকি অলপ ৱেইটটো বাঢ়িছে যে মোৰ ভৰিটো মানে বেছি ৱেইটটো ল'ব নোৱাৰে, মোৰ জল্দি ভাগৰ লাগে। কিন্তু স্কুল গ'লে আকৌ সেই বেক টু নৰ্মেল ৰুটিন। চ' চাই থাকক আপোনালোকে, মই এতিয়া ঘৰতে যাব ওলাইছে পিলপিলিত। গাইজ ফাইনেলি ঘৰ আহি পালোঁ, আৰু এইমাত্ৰ আহি পালোঁ। আৰু আহি পেলাই মই কাপোৰ চাপোৰ খুলি একদম ফ্ৰেছ হৈ গ'লোঁ, কাৰণ বহুত গৰম। চ' মই গা ধুই ল'লোঁ আৰু এতিয়া ফুল ৰেষ্ট কৰিম। চ' আশা কৰিছোঁ আপোনালোকৰ আজিৰ ব্লগটো ভাল লাগিছে। আপোনালোকৰ যদি আজি